এনাছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আহক আজি এটা নতুন ভিডিঅ'। বহুদিনৰ মূৰত কিন্তু মই আজি এই ভিডিঅ'টো বনালোঁ। বহুদিনৰ মূৰত এইখিনি জেগাত বহি পেলাই কিন্তু মই বহুত দিন ভিডিঅ' বনা নাছিলোঁ। সেইকাৰণে আজি মই ভিডিঅ'টো বনালোঁ। এখন ইয়াত জেগাত বহি পেলাই বহুদিনৰ মূৰত বনালোঁ। বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ। আহক আজি এটা নতুন টপিক, আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো কথা পাতোঁ। আজি যিটো মই টপিক আনিছোঁ, আজি টপিকটো হৈছে কি জানে, আজি কিন্তু বিজনেছ ৰিলেটিভ নহয়। এই ভিডিঅ'টো মই আপোনালোকক ক'লোঁ, মই সেইকাৰণে আগতে কৈ দিছোঁ কথাটো। কিছুমানে বেয়াও পায় যিহেতু চেনেলটো বিজনেছ ৰিলেটিভ, কিন্তু ভিডিঅ'টো কিন্তু বিজনেছ ৰিলেটিভ নহয়। আজিৰ যিটো টপিক হৈছে, আজিৰ টপিকটো কি জানে না, মই এটা ভিডিঅ'ত কৈছিলোঁ যি যদি মই ইউটিউবৰ পৰাই ধৰক পইচা পাওঁ, সেই পইচাটো কিন্তু মই কি জানে না কাৰোবাক সহায় কৰিম। সেইখিনি মই কথা এটা মই ভিডিঅ'ত কৈছিলোঁ, বহুত দিন আগতে কৈছিলোঁ। আৰু মোৰ এটা ইচ্ছাও আছিল ধৰক সৰুৰ পৰাই হেল্প কৰাৰ কাৰণে আৰু। কিন্তু সেই সেই কথাটো মই ছাকচেছ হৰ ৰাস্তাত আৰু আহি পাইছোঁ। আৰু মানুহে কয় না, যিটো বস্তুত সদায় কি জানে না আপুনি ধ্যান কৰি থাকে নহয়, সেই বস্তুটো কিন্তু মানুহৰ ছাকচেছ হয়ে। হয়তো কাৰোবাৰ সোনকালতে হয়, হয়তো কাৰোবাৰ দেৰিকৈ হয়। মই আপোনালোকক সেই কথাটো আগতেও মই কৈছোঁ। আৰু আজি মই যিটো কথা ক'ব আহিছোঁ, আজিৰ কথাটো হৈছে কি জানে না, মই ইউটিউবৰ পৰাই পাইছোঁ পইচাটো। এই ৫,০০০ টকা এটা মই পাইছোঁ ইউটিউবৰ পৰাই। ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০, এই ৫,০০০ টকা এটা মই ইউটিউবৰ পৰাই পাইছোঁ। কিন্তু কি কৰি পাইছোঁ আৰু মই আপোনালোকক এইটো কথা নকওঁ। আজি পাইছোঁ ৰাতিপুৱা। কি কৰি পাইছোঁ, কি পাইছোঁ, ইমানখিনি মই আপোনালোকক ক'ব নাযাওঁ। কিন্তু মই পাইছোঁ ইউটিউবৰ পৰাই পইচাটো, ইউটিউব চেনেলটোৰ জৰিয়তে মই এই পইচাটো পাইছোঁ, ৫,০০০ টকাটো। আৰু এই ৫,০০০ টকাটো মই ধৰক এটা মানুহক দিয়াৰ কাৰণে ইচ্ছা আছে। এতিয়ালৈকে কিন্তু মই মানুহ চিলেকশ্যন কৰা নাই দিয়ক, আপোনালোকক ক'লোঁ কাক দিম পইচাটো বা কাৰ ভাগ্যত আছে, মই সেই বস্তুটো কিন্তু চিলেকশ্যন কৰা নাই। মই আপোনালোকক এইখিনি কথা ক'লোঁ, কাককৈ মই এতিয়ালৈকে বৰ্তমান চিলেকশ্যন কৰা নাই। কিন্তু মই ৫,০০০ টকাটো দিম, দিয়াটো খাটাং। কাক দিওঁ কিন্তু মই ক'ব নোৱাৰোঁ, বা কাৰ ভাগ্যত এই পইচাটো আছে। আৰু এনেকুৱা মানুহক দিম মই, ধৰক সি যাতে তাৰ যাতে কি নিজৰ ধৰক সামৰ্থ্য নাই, বা কিবা বেমাৰ হৈ আছে, বা কিবা হৈ আছে, মই কিন্তু তেনেকুৱা মানুহকে এই পইচাটো কিন্তু দিম। মই এই কথাটো আপোনালোকক ক'লোঁ। আৰু কি কাৰণত ক'লোঁ, কাৰণটো মোৰ বেলেগ একো নাই। মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে যদি মই ইউটিউবৰ পৰা ধৰক কেতিয়াবালৈকে পইচা পাওঁ, আৰু তেতিয়াহ'লে কিন্তু মই ইনকুৱাৰী দিম। আৰু সেই কথাটোৰ কাৰণে মই এইটো দিলোঁ। আৰু যদিনো পিছকলৈকে পাওঁ, তেতিয়াও মই পিছকলৈকে দি থকাৰ কাৰণে চেষ্টা কৰিম, যিটো পইচা পাওঁ। কিন্তু মই ইয়াৰ মাজতে এটা কথা কওঁ, দৰকাৰ কিন্তু পইচাৰ দৰকাৰ কি জানে না, চবৰে পইচাৰ দৰকাৰ। মোৰো কিন্তু পইচাৰ দৰকাৰ আছে, নাই বুলি মই নকওঁ, বহুত দৰকাৰ আছে মোৰো পইচাৰ। হয়, ময়ো এখন সৰু সুৰা বিজনেছ কৰি আছোঁ। ইমান ডাঙৰ বিজনেছ কিন্তু মোৰো নহয়। হয়তো বিয়া বাৰু কৰা নাই, মই ঘৰত খৰচ দিব নালাগে, মায়ে পেঞ্চন পায়, বা ভাইটিয়েও চাকৰি কৰে বা বিজনেছ কৰি আছে, নিজৰটো নিজে চলি আছে। নানান কথা, পইচাৰ দৰকাৰ কিন্তু চবৰে থাকে, নাথাকে বুলি মই নকওঁ। কিন্তু মানুহৰ কি জানে না, অভাৱ কোনোদিনো চেচ নহয়। মই এইটো কথা আপোনালোকক কওঁ, যিমানকি ডাঙৰ মানুহ নহওক, যিমানকি ডাঙৰ বিজনেছমেন নহওক, যিমানকি ডাঙৰ চাকৰি কৰা মানুহ নহওক, অভাৱ কিন্তু কাৰোৱে চেচ নহয়। যদি আপোনালোকে কোনোবাই ভাবিছে যে বহুত পইচা পালে মোৰ অভাৱ চেচ হৈ যাব, সেইটো কিন্তু আপোনালোকৰ ভুল ধাৰণা। মই আপোনালোকক ক'লোঁ, অভাৱ মানুহৰ কিন্তু কোনোদিন চেচ নহয়। আৰু সেইকাৰণে মই আপোনালোককো কওঁ, যদি আপোনালোকে কিবা কৰিব খোজে নহয়, অভাৱৰ মাজতে কিন্তু কৰিব লাগিব। যদি আপোনালোকে ভাবিছে যে অহা মাহৰ পৰা মোৰ অভাৱ মৰিব, অহা মাহৰ পৰা মই আৰম্ভ কৰিম, অহা মাহৰ পৰা আপোনাৰ কি জানে না, অভাৱটো বেছিহে হৈ যাব, কিন্তু আপোনাৰ অভাৱ নকমে। মই আপোনালোকক এইটো কথা কওঁ, সেইটোৱে কথা। আৰু মই এই ৫,০০০ টকাটো কাক দিওঁ, কাৰ ভাগ্যত আছে, সেই তাৰেও মই এটা ভিডিঅ' বনাম। পইচাটো কোনে পাব, কাৰ ভাগ্যত এই ৫,০০০ টকাটো আছে, মই এইটো আপোনালোকক ভিডিঅ' এটা বনাই পেলাই দিম। কোনদিনা দিব বাৰু মই টাইম নিদিওঁ, এইটো মানুহটো চিলেকশ্যন কৰিম। আৰু কাক দিব লাগে পইচাটো চিলেকশ্যন কৰি পেলাই মই হয়তো তাক পইচাটো লাগে যদি মই পইচাটো দিম। আৰু যদি সি কয় বোলে নহয় মোক
মানে ধৰা কিবা বস্তু আনি দিব লাগে বা কিবা কৈ দিব লাগে তেতিয়াহ'লে মই সিং কৰি দিওঁ মুঠৰ 5,000 টকাটো জিং কৰি লাগে মই সিং কৰি দিম আৰু এই পইচাটো ময়ো পাইছোঁ ইউটিউবৰ পৰাই পাইছোঁ কিন্তু মই এইটো আপোনালোকক কওঁ সেইকাৰণে ময়ো কাৰোবাক দিম বুলি ভাবিছোঁ এইটো আৰু যদিনো পিছকলৈকে মই ইউটিউবৰ পৰা পইচা পাওঁ তেতিয়াও মই দিয়াৰ কাৰণে চেষ্টা কৰিম পইচাটো কিন্তু মোকো লাগে দিয়ক ময়ো এইটো কথা কৈছোঁ আপোনালোকক বাৰে বাৰে পইচা কিন্তু মোৰো দৰকাৰ হৈছে কিন্তু মই আৰু এই পইচাটো নাৰাখিলোঁ নমস্কাৰ ভিডিঅ'টো চাই কেনে পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব